কেনেকুৱা লাগিছে খেল চাই? ভাল লাগিছে ন? বোকাখাতৰ খেল, বোকাখাতে মজা দি আছে এতিয়া। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আহিছোঁ বোকাখাত ষ্টেডিয়ামলৈ ক্ৰিকেট খেল চাব। যি ৰাতিৰ ভাগত যি খেলখন অনুষ্ঠিত কৰিছিলে, ডে নাইট ক্ৰিকেট খেলখন চলি আছিলে বহুত দিনৰ পৰা। আজি নাইটৰ খেল বৰ্তমান আৰম্ভ হ'বলৈ হ'লে ফালে দেখিছে লাইটছ এনেকৈ জ্বলি আছে। আৰু আজি খেলখন সম্পূৰ্ণ দেখাম। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটি ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ল'ব। সম্পূৰ্ণ দেখুৱাইছে, আপোনালোকে চাই থাকিব বলক। আৰম্ভ কৰিছোঁ, শেষলৈকে চাব। দেখুৱাইছোঁ সকলোখিনি চাই থাকিব আপোনালোকে শেষলৈকে। আহি পালোহি বৰ্তমান বোকাখাতৰ IPL খেল আৰম্ভ হ'ল। এয়া চাওক, এয়া হৈছে বোকাখাত ষ্টেডিয়াম। বৰ্তমান খেলখন আৰম্ভ হ'বলৈ হৈছে, দেখিছে। এয়া চাওক, অল আছাম ক্ৰিকেট টুৰ্ণামেণ্ট। আৰু এই খেলখন ৰাখিছিলে লেট গুণীন্দ্ৰনাথ ফুকন মেমৰিয়েলৰ জৰিয়তে। আৰু খেলখন অৰ্গেনাইজ কৰিছে লিটল ষ্টাৰ আৰু কল্যাণপুৰ স্পৰ্টছ ক্লাবে। আৰু দেখিছে এয়া ট্ৰফি, দেখিছেনে? ডাঙৰ পৰা সৰুলৈকে দেখিছে। এয়া সকলোৰে বাবে ট্ৰফি এনেদৰে সাজু কৰা হৈছে। আৰু দেখিছে এয়া উইনাৰসকলক দিছে কেছ প্ৰাইজ 1 লাখ ৰুপিজ অনলি, মানে 1 লাখ প্ৰাইজ ৰাখিছে। আৰু ৰানাৰ্ছসকলৰ কাৰণে ৰাখিছে 50,000 ৰুপিজ অনলি। তেওঁলোকক দেখুৱাই দিছোঁ। টাউন ক্লাব কা ইফালে আছে। মজা মজা, বঢ়িয়া বঢ়িয়া। এতিয়া ধুনীয়াকৈ বহি থাকা। আৰু নাচিব লাগিব নহয়, অকণমান আৰাম কৰা, আৰাম কৰা অকণমান। আকৌ নাচিব লাগিব নহয়। মজা দিছা, মজা একদম একদম IPL যেন লাগিছে। খেল চাই কেনেকুৱা লাগিছে? মজা ন? কোনে জিকিব? বোকাখাত জিকিব, চিঞৰ জিকিবতো একদম মজা। বোকাখাত জিকাটো আমিও আশা কৰিছোঁ, কিন্তু যি টাৰ্গেট দিছে সেই টাৰ্গেটটো ফুলফিল কৰিব পাৰিব নাই নাজানো। বাকী খেলখন দেখুৱাই আছে আপোনালোকক। অঁ, এইফালে আছে। কেনেকুৱা লাগিছে খেল চাই? ভাল লাগিছে, মজা। ৰাতি একদম ৰাতি 12:30 বাজিলে। ৰাতি 12:30 বাজিলে সকলো এনেদৰে খেলখন উপভোগ কৰি আছোঁ। আৰু কোনে জিকে নাজানো। যোৰহাট ভাৰ্চেছ যি বোকাখাত খেলি আছে, নাজানো কোনে জিকিব, দেখুৱাই আছোঁ। আৰু চূড়ান্ত পৰ্যায় পাইছেহি এতিয়া। কোনে জিকিব সবিশেষ দেখাম, শেষলৈকে চাই থাকক। 6টা লাগে, 6টা লাগে, 6। বঢ়িয়া বঢ়িয়া বঢ়িয়া। মাজে সময়ে মাৰিব লাগে 6-4, ভাল লাগে। দেখিছে আপোনালোকে খেলখন বৰ্তমান চলি আছে। 2টা 6 দেখিলে নিশ্চয় 6-4 মাৰি আছে। যদি এনেকৈ বোকাখাতৰ যদি প্লেয়াৰসকলে ভালদৰে খেলে, যদি বেটিং কৰি থাকে এনেদৰেই, যদি মাৰি মাৰি খেলে, নিশ্চয় বোকাখাত টিমে জিকা চান্স আছে। আৰু যি 172 টাৰ্গেট দিছে, টাৰ্গেটটো ফুলফিল কৰাৰ এটা চান্স আছে। আৰু এটা 6, 4 অঁ, 4 বঢ়িয়া বঢ়িয়া, 4 মাৰিলে, 4 মাৰিলে। মজা, কেনেকুৱা লাগিছে খেল চাই? ভাল লাগিছে ন? বোকাখাতৰ খেল, বোকাখাতে মজা দি আছে এতিয়া। বঢ়িয়া। অঁ, খেল চাইছে নাই? হাত কাটিলে বেচেৰা, বেচেৰা। এওঁৰ কথাটো শুনি ইমান বেছি বেয়া লাগিছে। আমি লগতে আহি আছিলোঁ, আহি থাকোঁতে স্কুটি এখনে আমাক খুন্দিয়ালে। আৰু খুন্দিয়ালে এওঁৰ হাতত লাগিলে, দেখিছে নাই? এইটো মেজৰ। একো নাই, আমি খেল চাব আহিছিলোঁ, এনজয় কৰিব আহিছোঁ, এনজয় কৰি থাকিম। বঢ়িয়া বঢ়িয়া, ভাল লাগিলে। এয়া আমাৰ মেইন মানুহটো ইয়াত আছে। মেইন প্লেয়াৰটো এইটো, হয় নাই?
আহিছা মেইন প্লেয়াৰ কি মাৰিব 6 মাৰিবনে কোনে জিকিব খেলখনত গমে নাপায় কোনে খেলিছে চাগে বোকাখাত জিকিব অঁ একদম ফটোশ্বুট কৰিব আহিছে ষ্টেডিয়াম ফিল্ডত এয়া চাওক খেলখন বৰ্তমান চলি আছে এনেদৰে আৰু আশা কৰিছোঁ বোকাখাত জিকাটো যিহেতু বোকাখাতৰ হয় ছাপোৰ্ট কৰিছোঁ কিন্তু যিহে খেলিছে অভাৰ খাই আছে আশাটো অকণমান এৰু লাগিছে টানি মাৰিম বুলি ভাবিছে কিন্তু টানি মাৰিব পৰা নাই অথনি 4-6 মাৰিছিলে কিবা এটা ভাবিছিলোঁ জিকিব বুলি কিন্তু খেলখন যিহে খেলিছে কিন্তু এতিয়া আশাটো সম্পূৰ্ণ এৰিব লাগিব যি কি নহওক যোৰহাট জিকিলেও একো নাই খেলখন ভালেই খেলি আছে বোকাখাতৰ ৰাইজে এনেদৰে সকলোৱে ৰাতিৰ ভাগত বৰ্তমান 1টা বজিবলৈ হ'ল এইটো সময়ত সকলোৱে এনেদৰে খেল উপভোগ কৰি আছে দেখিছে সকলো আহিছে এনেদৰে বহুতো ৰাইজে এনেদৰে খেল উপভোগ কৰি আছে বোকাখাত ৰাজহুৱা খেলপথাৰ আজি পূৰা একদম জমিছে আৰু এইটো ফিল্ডিঙত আছে যোৰহাট টীম দেৱজিত 29 জাৰ্চি মজা 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 ফোর বয়া বয়া এইটো বঢ়িয়া ছয় মজা মজা আৰু লাগে एक बड़ा कोशिश कामयाब करते हुए गेंदबाज की तरफ से दोनों गेंदबाज चकती हुई गेंदबाजी की है और कभी का दोनों मैदान संघर्ष करते हुए लड़ाई अभी तक जारी है गेंद पर खेलने के लिए सेंटर तो कौन मारे इन्हें स्ट्राइक दिया ना हाथ बोल সকলোৱে উপভোগ কৰক বৰ্তমান এয়া খেলখন চলি আছে যোৰহাট আৰু বোকাখাতৰ টিমৰ মাজত इस बार के तो क्लास कर दिया है आपके हाथों से इस बॉल एक पर इसे भी दोनों बल्लेबाज देखना संतोष हटाओ समझा रहे कि दोनों बल्लेबाज यहाँ पर रहते ही पहुंच चुके सिर्फ एक रन संतोष सुन पाएंगे स्कोर के बाद तो पहुंच चुके हैं इस समय 50 का आंकड़ा छू लिया है यानी कि जो बोकाखात का इस समय गेम को ड्राइव कर कुछ खतरा हो सकता है यहाँ पर आउट हो गया काफी जबरदस्त शॉट दिया है আউট কৰিলে আউট বোকাখাত টিমৰ এটা প্লেয়াৰ আউট হ'ল
এতিয়াও জিকিবলৈ আৰু 123 ৰান বাকী আছে বুলি কৈ আছে। और इस समय बल्लेबाज पहुंचे हैं अखिलेश साहनी पहुंचे करने के लिए और क्या कुछ कर पाएंगे इस बार बल्ले को तेज करता हुआ गया उपस्थित कर दिया है और इस वाले बल्ले के दोनों बल्लेबाज 2 रन का पूरा करते हुए क्योंकि जोरहट का काफी कमाल की बल्लेबाजी की उसके बाद बहुत ही बढ़िया सूझबूझ के साथ ही गेंदबाज के पास संभालते हुए काफी नापतोली गेंदबाजी की कसी हुई गेंदबाजी মাৰিলে 4 কাষতে 4 এটা মাৰিলে আৰু দেখিছে আমাৰ গাঁৱৰ প্লেয়াৰ দেখিছে লোকেল প্লেয়াৰ তেওঁলোকে খেল চাবলৈ আহিছে আমি একেলগে আহিছোঁ আহি থাকোঁতে এক্সিডেণ্ট এটা হ'ল আমাৰ স্কুটি এখনে আমাক খুন্দিয়ালে সন্মুখৰ পৰা বেটেৰী ৰিক্সাখনত আমি টমটমত আহি আছিলোঁ আৰু আমাৰ এজনে অকণমান দুখ পাইছে হাতত একো নাই আমি খেল চাব আহিছিলোঁ উপভোগ কৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ মজা কিন্তু খেলখন কিন্তু যোৱাতে জিকিব কাৰণ টাৰ্গেট যিটো দিছে 172 টাৰ্গেট ফুলফিল কৰিব নোৱাৰে তেওঁলোকে ফিল আপ কৰিব নোৱাৰে কাৰণ বেছি অভাৰ নাই বেছি বল নাই আৰু খেলখন শেষ হ'বলৈ হৈছে আৰু এখন আছে চূড়ান্ত খেল যি ফাইনেল খেলখন চলি আছে দেখিছে আপোনালোকে ফাইনেল খেলখন জিকিবলৈ হ'লে কিন্তু নিশ্চয় যোৰহাটে জিকিব লাগে মোৰ মতে তেনেকুৱা লাগিছে যোৰহাটে জিকিব পাৰে ছাপোৰ্ট কৰিছিলোঁ বোকাখাটৰ হয় যিহেতু বোকাখাটে জিকিব বুলি কিন্তু বোকাখাটে জিকাৰ আশাটো খুবেই কম আৰু এয়া চাৰি এয়া বলটো আহিছে চাওক এয়া চাৰি নিশ্চয় চাৰি বঢ়িয়া জিকিলে যোৰহাটে জিকিলে খেল দেখিলোঁ আপোনালোকক দেখাব যত্ন কৰিলোঁ বোকাখাটে খেলখন হাৰিলে জিকিলে যোৰহাট টিমে যি কি নহওক খেলখন ভাল লাগিলে চাই আপোনালোকক দেখাব যত্ন কৰিলোঁ যিসকলে চাইছে দেখিছে পুৰা এনজয় কৰিছে একদম মজা খেলিছে যোৰহাটে জিকিলে 1 লাখ টকা জিকিছে যোৰহাটে ফাইনেল খেলখন যোৰহাটে 1 লাখ টকা জিকিলে আৰু বোকাখাটে ৰানাৰ্ছ আপ পালে 50,000 যিসকলে খেলখন চাই উপভোগ কৰিলে কমেণ্ট কৰিব লগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ সকলোকে দেখা যত্ন কৰিলোঁ বাই বাই